নিৰ্বাচন সম্পৰ্কত ডিসি নিৰ্বাচন ইতিমধ্যে হৈ গ'ল, কিন্তু আমি সিংগল লাৰ্জেষ্ট পাৰ্টি হিচাপে 17টা সিট দখল কৰিছিলোঁ আৰু সেই অনুসৰি সন্মানীয় গভৰ্ণৰ মহাশয়ে চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত আমাক প্ৰথমতে অগ্ৰাধিকাৰ দিব লাগিছিল, আমন্ত্ৰণ জনাব লাগিছিল। আৰু ইতিমধ্যে আমি যোৱাকালি সন্মানীয় গভৰ্ণৰ মহোদয়ক আমাৰ তৰফৰ পৰা লিখিতভাৱে জনাইছোঁ যে বিগত নিৰ্বাচনৰ সময়ত আমি BPF দলে সিংগল লাৰ্জেষ্ট পাৰ্টি 17টা সমষ্টিত জয়যুক্ত হৈ পালে আমি লাৰ্জেষ্ট পাৰ্টি হিচাপে পৰিগণিত হৈছিল। সেই সম্পৰ্কত তেওঁলোকে আমাক প্ৰথমতে প্ৰিফাৰেঞ্চ দিব লাগিছিল চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত, কিন্তু দুৰ্ভাগ্যবশতঃ ইতিমধ্যে আমি জানিব পাৰিছোঁ বা অফিচিয়েল লেটাৰ আহিছে যে অহাকালি তেওঁলোকে সিংগল লাৰ্জেষ্ট পাৰ্টি নোহোৱা পাৰ্টিবিলাকক লৈ পেলাই চৰকাৰ গঠন কৰাৰ কাৰণে প্ৰস্তুতি চলাইছে। কাৰণ গণতন্ত্ৰৰ বিশ্বাস হিচাপে আমি একক সংখ্যাগৰিষ্ঠ পোৱাৰ পিছত লাৰ্জেষ্ট পাৰ্টি হিচাপে পোৱাৰ পিছত আমাক আমন্ত্ৰণ কৰাৰ পৰিৱৰ্তে কম সংখ্যক ভোটত জয়যুক্ত হোৱা পলিটিকেল পাৰ্টিবিলাকক তেওঁলোকে প্ৰিফাৰেঞ্চ দিছে। এতিয়া আমি আপোনালোকৰ যোগেদি গোটেই অসমৰ ৰাইজক, BTC অঞ্চলৰ ৰাইজক, ভাৰতবৰ্ষৰ সন্মানীয় ৰাষ্ট্ৰপতিৰ পৰা আদি কৰি নিৰ্বাচন আয়ুক্তক অৱগত কৰিব বিচাৰিছোঁ যে গণতন্ত্ৰক এই অসমত BTC অঞ্চলত আজি হত্যা কৰিব ওলাইছে। গণতন্ত্ৰ ৰক্ষা কৰিব লাগে। গণতন্ত্ৰ ৰক্ষা কৰাৰ স্বাৰ্থত আমাক সিংগল লাৰ্জেষ্ট পাৰ্টি হিচাপে সুযোগটো দিব লাগে আৰু এই সুযোগ পোৱাৰ পিছত শক্তি পৰীক্ষা কৰাৰ কাৰণে আমি মানসিকভাৱে শাৰীৰিকভাৱে প্ৰস্তুত হৈ আছোঁ BPF দলে। গতিকে আমি গভৰ্ণৰ মহোদয়ক আজি এই আপোনালোকৰ যোগেদি আবেদন কৰিব বিচাৰিছোঁ, আমি যি আবেদন পত্ৰ তেওঁক প্ৰেৰণ কৰিছোঁ সেই আবেদন পত্ৰ গ্ৰহণ কৰি পেলাই তেওঁ আমাক সুযোগটো দিব লাগে। যিটো লিখা আছে সংবিধানত যিটো অধিকাৰ দিয়া আছে তেওঁক কোনোবাই দেখুৱালে আমি কিজানি দেখুৱাব পাৰিলোহেঁতেন। গণতন্ত্ৰৰ এইটো অধিকাৰ আছে, গণতন্ত্ৰৰ এইটো অধিকাৰ আছে, প্ৰিফাৰেঞ্চটো আমাক দিবই লাগিব। নীতি ইজ নীতি, ল ইজ ল। ল কাৰোৰ কাৰণে বেছি কিবা হ'ব নোৱাৰে, কাৰোৰ কাৰণেও কি হ'ব নোৱাৰে। গতিকে আমি লৰ ধাৰাত বা ডেমক্ৰেচিৰ যিটো আইন সেই আইনটোক আমি সন্মান কৰোঁ। গতিকে লাৰ্জেষ্ট পলিটিকেল পাৰ্টিক প্ৰথম প্ৰিফাৰেঞ্চ দিয়াটো উচিত। তেওঁলোকে প্ৰিফাৰেঞ্চ দিলে আমি কিজানি তেওঁলোকে 21টা দিছে, আমি কিজানি 24টা তেওঁলোকক শক্তি প্ৰদৰ্শন কৰোঁ। শক্তি প্ৰদৰ্শন কৰাৰ সুবিধাকণ গণতন্ত্ৰত আছে, সেইটো আমাক দিব লাগিব। কব্জাত উঠাই দি পেলাই তাক বন্ধ কৰি ৰাখিছে, তেতিয়া আমি যদি তেওঁলোকক হৰ্চ ট্ৰেডিং কৰিব বিচাৰোঁ বুলি অভিযোগ আনিছে, আমি আজি অভিযোগ আনিছোঁ তেওঁলোকক জোৰ জবৰদস্তিকে বাধ্য কৰি পেলাই তেওঁলোক উঠাই দি পেলাই তাত আবদ্ধ কৰি ৰাখিছে। দিছ ইজ নট ডেমক্ৰেচি। আমি ডেমক্ৰেচি বিশ্বাস কৰোঁ, আমাক অধিকাৰ দিছে, সংবিধানে আমাক যিটো অধিকাৰ দিছে সেই অধিকাৰ আমি সাব্যস্ত কৰিব বিচাৰিছোঁ। আমি সেইকাৰণে এপিল কৰিছোঁ যে আমাক সুযোগ দিয়ক। সুযোগ কেলে নিদিয়ে? সুযোগ লাগিব। তেওঁলোকৰ মতামতটো তেওঁলোকে কিজানি গুৰুত্ব দিয়া নাই, ফ'ৰ্চলি তেওঁ উঠাই দি পেলাই আবদ্ধ কৰি ৰাখিছে। আৰু তাৰোপৰি এলায়েন্স গভৰ্ণমেণ্ট হিচাপে আমি এপিল কৰিছোঁ গভৰ্ণমেণ্টে, কাৰণ ইতিমধ্যে ইলেকশ্যন কমিশ্যনে জানে যে আমাৰ মাজত এলায়েন্স ব্ৰেক হোৱা নাই। এতিয়ালৈকে বিজেপি গভৰ্ণমেণ্টে বা বিজেপি দলে, বিজেপি পলিটিকেল পাৰ্টিয়ে BPF দলৰ লগত এলায়েন্স নাই এই কথাটো কি কৰা নাই যে আমাৰ লগত কোনো এলায়েন্স নাই। অলৰেডি কিন্তু আমি ভাৰতবৰ্ষৰ ইলেকশ্যন কমিশ্যনৰ ওচৰত আমাৰ এলায়েন্স গভৰ্ণমেণ্ট বুলি আমি স্বীকৃত 2021 গতিকে এলায়েন্স হোৱাৰ পিছত, এলায়েন্স আমাৰ থকাৰ পিছত আমাক বাইফাৰ্ট কৰি পেলাই তেওঁলোকে আচলতে বেলেগৰ লগত এলায়েন্স কৰাটো যুক্তিপূৰ্ণ নহয়। এই কথাকেইটা আমি উনুকিয়াই দিছোঁ। গতিকে আৰু তাৰোপৰি 6 শিডিউলৰ যি ধাৰামতে, 6 শিডিউলৰ ধাৰামতে এইটো আইনটো অলপ বেলেগ। আচলতে 6 শিডিউলৰ কাউন্সিলে এই ফৰ্মেশ্যন কৰাৰ ক্ষেত্ৰত ডিচিশ্যনটো ল'ব লাগে। তেওঁলোকে ডাইৰেক্টলি উইদাউট আমাক ইনফৰ্মেশ্যন, আমাক কোনো স্কোপ নিদিয়াকৈ আজিৰ মুহূৰ্তত ডেমক্ৰেচিত আমি পোৱা যিটো অধিকাৰ, এই অধিকাৰৰ পৰা বঞ্চিত কৰি তেওঁলোকে গভৰ্ণমেণ্ট বনাবলৈ ওলাইছে।